ব্ৰইলাৰ চিকেনখিনি বনাবলৈ ফাৰ্ষ্ট আপোনালোকক লাগিব 250 গ্ৰাম ব্ৰইলাৰ চিকেন। আপোনালোকক লাগিব গোটা মছলা, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, ৰেড চিলি, মিট মছলা। তাৰপিছত আপোনালোকক লাগিব গোটা ডালচেনি, ইলাচি আৰু আপোনালোকক লাগিব দুটা সৰু চাইজৰ বিলাহী কাটি লৈছোঁ মই। তাৰপিছত আপোনালোকক লাগিব মান ধনিয়া, কিছুমানে ইয়াক নগা ধনিয়া বুলিও কয়, আৰু পিঁয়াজ সৰু সৰুকৈ দুটা চাইজৰ মিডিয়াম চাইজৰ পিঁয়াজ কাটি লৈছোঁ গোল গোলকৈ। তাৰপাছত নহৰু আদা পেষ্ট এনেকৈ গুচাই লৈছোঁ। তাৰপাছত আপোনালোকক লাগিব মিডিয়াম চাইজৰ সৰু আলু 3টা। ব'লক এতিয়া আমি ব্ৰইলাৰ চিকেন কাৰীটো বনাবলৈ ষ্টাৰ্ট কৰোঁ। আমি কেৰাহীটো এতিয়া গৰম কৰি পিনে ৰিফাইন তেলটো দিব লৈছোঁ। এতিয়া আমি তেলখিনি গৰম হোৱাৰ পাছত আলুটো ফ্ৰাই কৰি লৈছোঁ, কাৰণ মাংসখিনি বনোৱাৰ আগতে আলুটো ফ্ৰাই কৰি ল'লে বেছি ভাল। আপোনালোকে দেখিবলৈ পাইছে আলুখিনি লাহে লাহে কালাৰ উঠিব ধৰিছে, আৰু কালাৰ উঠাৰ পাছত আপোনালোকে আলুখিনি নমাই দিব। এতিয়া আলুখিনি নমোৱাৰ পাছত আমি ছেকেণ্ড ষ্টেপটোলৈ যাম। সেইটো হৈছে আপোনালোকে এতিয়া পিঁয়াজখিনি তেলত দি পিনে অলপ দেৰি ফ্ৰাই কৰিব লাগিব। ফ্লেমটো অলপ বঢ়াই দিম। এতিয়া আপোনালোকে দিব লাগিব নিমখ আৰু হালধি, তেলতে দিব লাগিব, যিহেতু মই তেলতে দিওঁ। আপোনালোকৰ ইচ্ছা আপোনালোকে ক'ত দিয়ে, মাংসখিনি দিয়াৰ পাছতো আপোনালোকে দিব পাৰিব। এতিয়া আপোনালোকে ইয়াত সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিব পাৰে, মই অলপ দিছোঁ। আপোনালোকে অলপ লৰাই দিয়ক। ধুনীয়া কালাৰ এটা উঠিলে। আপোনালোকে দেখিবলৈ পাইছে পিঁয়াজখিনি ধুনীয়া কালাৰ এটা উঠিছে, আৰু মই এতিয়া পিঁয়াজখিনি কালাৰ উঠাৰ পাছত ধুনীয়াকৈ মাংসখিনি দিম। মাংসখিনি মই ধুই লোৱা নাই, কাৰণ মাংসখিনি ঘৰতে কাটিছিলোঁ মই, সেইটো কাৰণে মাংসখিনি ধুই লোৱা নাই। আপোনালোকৰ ইচ্ছা, আপোনালোকে মাংসখিনি ধুই ল'বও পাৰে। মাংসখিনি দিয়াৰ পাছত মই এতিয়া 2 মিনিটমান মাংসখিনি এনেকৈ ফ্ৰাই কৰিম। মাংসখিনি 2 মিনিটমান ফ্ৰাই কৰাৰ পাছত মই এতিয়া ফ্ৰাই কৰি থোৱা আলুখিনি মাংসখিনিত দি দিম। লাষ্টত আমি কাটি থোৱা বিলাহীখিনি এনেকৈ দি দিম। যিহেতু আমি ব্ৰইলাৰ চিকেন কাৰী বনাইছোঁ, সেইকাৰণে আমি 1 গিলাচমান গৰম পানী দিব লাগিব, এড কৰিব লাগিব। সেইটো কাৰণে আমি 1 গিলাচ গৰম পানী দি দিওঁ।
চ' গৰম পানীখিনি দিয়াৰ পাছত আমি 5 মিনিটছমান এনেকৈ ঢাকি থৈ দিওঁ যাতে মাংসটো ধুনীয়াকৈ সিজে। চ' মাংসখিনি অলমষ্ট ৰেডি হৈ গৈছে চাগে, সেইটো কাৰণে আমি ঢাকনাখন দাঙি চাব লাগিব। যিহেতু আপোনালোকে দেখা পাইছে মাংসখিনি ধুনীয়াকৈ ৰেডি হৈ গ'ল, আৰু লাষ্টত আমি নগা ধনিয়া পাতটো এড কৰিব লাগিব যাতে ধুনীয়া চেণ্ট আহে। চ' মাংসখিনি অলমষ্ট ধুনীয়াকৈ ৰেডি হৈ গ'ল, আৰু যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, তো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ পিনে আহি আছোঁ, আৰু ভিডিঅ'টো সকলোতকৈ আগত পাবৰ বাবে আপোনালোকে বেল আইকনটো প্ৰেছ কৰি দিব।